হেল্ল' আজি আমি ডিছকাছ কৰিম ফিট হ'বলৈ কি কৰিব লাগে আৰু মানুহ কি ভুল কৰি থাকে আৰু হেতু চেঞ্জ কৰিবলৈ কি কৰিব লাগে লেটস সি নম্বৰ 1 আপোনাৰ কেইটামান বিঞ্জিং হ্যাবিটস আছে তাৰমানে যেতিয়া মিল টাইমিংস হয় আপুনি ভালকে নাখায় হেতু মানে আপুনি হচ্ছে স্ন্যাক কৰি থাকে গোটেই দিন অলপ ভুক লাগি থাকে গোটেই দিনটো আৰু যেতিয়া মিল টাইমিংস হয় তেতিয়া আপুনি বেছি কম্প্ৰমাইজ কৰে হেতু কাৰণে সবতছে ইম্পৰ্টেন্ট ফ্যাট গেইন তাতে হয় হাউ টু চেঞ্জ ইট যেতিয়া মিল টাইমিংস হয় আপুনি ভালকে বহি প্লাই মন দি প্লাই খাব তেতিয়া আপোনাৰ বিঞ্জিং হ্যাবিটস বেছি নাথাকিব আপোনাৰ স্ন্যাকিং হ্যাবিটস তো লাহে লাহে কমাব পাৰিব নম্বৰ 2 not having enough activity and being sedentary is the number one reason কিয় আমি ইমান weight gain কৰো হেতু চেঞ্জ কৰিবলৈ কি কৰিব লাগে you can include small walking sessions during the day বা যেতিয়া আপুনি অফিসৰ পৰা আহে যেতিয়া আপোনাৰ উইকেন্ডস থাকে তেতিয়া আপুনি অলপ ওয়াকিং কৰিব পাৰে কিন্তু ওয়াকিং যদি কৰিব হেতু সদায় কৰিব লাগিব consistency is the only way that you can achieve some goals আৰু উইকেন্ডত যদি পাৰে আপুনি হৈছে এটা ডাঙৰ activity include কৰিব যেনেকৈ walking your dog or you can play some badminton you can go and play some volleyball you can go for a trekking hiking park dance classes zumba class anything যোনটো আপুনি বেছি ভাল পায় আৰু কৰিব ভাল লাগে তাৰমানে যোনটো আপুনি সদায় কৰি থাকিব পাৰিব এই নেক্সট পইণ্টটো হ'ল নট হেভিং সেলফ কন্ট্ৰোল তাৰমানে আপোনাৰ আগত যি থাকে হেতুৱে খাব মন যায় বা আপুনি আনি থাকে ঘৰত একটা বস্তু আনি থাকে আৰু যি চাই হেতুৱে খাব মন যায় আপুনি ড্ৰয়াৰ খুলিলে আপোনাৰ ফেভাৰিট স্ন্যাক থাকিব বা কিচেনত গলে আপোনাৰ ফেভাৰিট স্ন্যাক থাকিব যোনটো চাই আৰু চাই ভাল লাগে হেতুৱে আমি সবতছে আগতে লওঁ তাৰমানে আমালোকৰ হেলদি অপচন চুজ কৰা মানে মনে নিদু হেতু কাৰণে সবতছে ইম্পৰ্টেন্ট ফ্যাট গেইন তাতেও হয় আৰু তাতেও হৈছে আমালোকৰ সেলফ কন্ট্ৰোল একদম কমি যায় ফিটনেছৰ কাৰণে এটা সাৰ্টেন লেভেল অফ সেলফ কন্ট্ৰোল থাকিবই লাগিব বাট দ্যাট ক্যান কাম only with habits যদি আপোনাৰ কেইটামান হ্যাবিট সেটিং থাকে বা ডিসিপ্লিন থাকে যে এটা বস্তু মই কৰিছো আৰু এই বস্তু নাখাও হেতু আপুনি হৈছে আপোনাৰ ভিউইং সাইড পৰা গুছাই দিব পাৰে আৰু সেই টেম্পটেশনটো নাথাকিব এই নেক্সট পইণ্টটো হ'ল কি আপোনাৰ বেছি ইনহেৰেন্টলি ভিতৰৰ পৰা মোটিভেশন বেছি নাই মোটিভেশন বহি থাকিলে নাহে মোটিভেশন চলিলেহে আহিব আৰু এটো কাৰণে আপুনি কেইটামান লাইক মাইন্ডেড কমিউনিটি বিচাৰিব পাৰে বা আপুনি জিমৰ কমিউনিটি জয়েন কৰিব পাৰে বা আপুনি এটা জিম ফ্ৰেণ্ড লৈ যাব পাৰিব এট দ্য মোষ্ট আপুনি এটা কোচৰ লগত এনৰোল কৰি প্লাই এটা ভাল ডাইৰেক্ট আৰু স্পেসিফিক গাইডেন্স পাব পাৰিব যোনটোৱে আপোনাৰ কাৰণে ভাল বেষ্ট সুটেড হেতুৱে ভাবি চিন্তি ল'ব ইন মাই মোষ্ট ইম্পৰ্টেন্ট পইণ্ট আই ৱান্ট টু ডিছকাছ এবাউট প্ৰটিন ইনটেক আপোনাৰ প্ৰটিন খোৱা হল মাংস কণী কেইটামান ডেইৰী প্ৰডাক্টস ভেজিটেৰিয়ান অপশনস হ'ব আপোনাৰ অলপ পনীৰ টোফু অলপ সয়া চাংকস ল'ব পাৰে ইফ ইউ আৰ নন ভেজিটেৰিয়ান দেন চিকেন এগস আৰ ভেৰি গুড অপশন মাছো খাব পাৰে আপোনাৰ খোৱা যদি প্ৰটিন ইনটেক নাথাকে দেট ইজ সাম প্ৰবলেম যদি আপোনাৰ তিনটা মিলস থাকে ব্ৰেকফাষ্ট লাঞ্চ আৰু ডিনাৰ এটলিষ্ট চেষ্টা কৰিব যে এটলিষ্ট 2 মিলস কেইটামান প্ৰটিন ইনটেক থাকে কণী বা মাংস or maybe fish or কণী or maybe some dairy products আপনি মিক্স ম্যাচ কৰি প্লাই কম্বিনেশন কৰি প্লাই খোৱাটো অলপ ভালকে বনাই প্লাই খাব পাৰে টাৰ্গেট কৰিব যে অলপ at least one source of protein per meal is almost mandatory ফিট হ'বলৈ ইমান দিগদাৰ নহয় এই অলপ সিম্পল টিপস যোনটো মই আজি দিলো হেতু এপ্লাই কৰি চাব অলপ চেঞ্জ হৈ প্লাই সবতছে ডাঙৰ চেঞ্জ হ'ব এতিয়া সবতছে ডাঙৰ চেঞ্জ একেবাৰে নকৰিব কাৰণ হেতু আপোনাৰ ব্যাকফায়াৰ কৰিব আৰু আপোনাৰ মোটিভেশন একদম 100 to 0 হৈ যাব see you in the next video